কামাখ্যা মন্দিৰত অনুষ্ঠিত হৈ আছে মহা অম্বুবাচী মেলা। এই অম্বুবাচী মেলাত লাখ লাখ ভক্তৰ সমাগম ঘটিছে। দেশী বিদেশী পৰ্যটকসকলে সমবেত হৈছে অম্বুবাচী মেলাত। আৰু এই অম্বুবাচী মেলাত ভক্তসকলৰ মাজত সহায় হোৱাকৈ ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যন অফ আছাম আৰু বৃহত্তৰ হকাৰ্ছ এছ'চিয়েশ্যনে বিভিন্ন ধৰণৰ প্ৰসাদৰ লগতে ৰুটি বিতৰণ কৰি আছে। মহানগৰীৰ পাণ্ডু পৰ্টত ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যন অফ আছাম আৰু বৃহত্তৰ হকাৰ্ছ এছ'চিয়েশ্যনে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰি আছে মহানগৰীৰ পাণ্ডু পৰ্টত ভক্তসকলৰ বাবে। অম্বুবাচীত লক্ষাধিক ভক্তৰ বাবে বিনামূলীয়াকৈ খাদ্যৰ ব্যৱস্থা কৰিছে ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যন অফ আছাম আৰু বৃহত্তৰ হকাৰ্ছ এছ'চিয়েশ্যনে। আৰু তেওঁলোকে এই পদক্ষেপ যোৱা 50 বছৰ ধৰি কৰি আছে। ভক্তসকলৰ সহায় হোৱাকৈ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আৰু প্ৰসাদকে ধৰি চাহ, ৰুটি, হালোৱাকে ধৰি বিভিন্ন ধৰণৰ খাদ্য বিতৰণ কৰি আছে ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যন অফ আছাম আৰু বৃহত্তৰ হকাৰ্ছ এছ'চিয়েশ্যনে। পুৱাৰে পৰা ৰাতি 11 বজালৈকে ভক্তসকলৰ সুবিধা হোৱাকৈ তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে। শনিবাৰৰ পৰা আয়োজন হোৱা 5 দিনীয়া কাৰ্যসূচীৰে এই অম্বুবাচী মেলাত ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ্ছ এছ'চিয়েশ্যন অফ আছাম আৰু বৃহত্তৰ হকাৰ্ছ এছ'চিয়েশ্যনে খাদ্য সামগ্ৰী মহানগৰীৰ পাণ্ডু পৰ্টত লক্ষাধিক ভক্তৰ বাবে বিতৰণ কৰি আছে। আৰু আপোনালোকেও এই বিনামূলীয়া খাদ্য গ্ৰহণ কৰিব পাৰে। আমাৰ ৰেডিমেড গাৰ্মেণ্ট ডিলাৰ এছ'চিয়েশ্যন এণ্ড আপোনাৰ বৃহত্তম গুৱাহাটী হকাৰ এছ'চিয়েশ্যন আমি মিলি 1974ৰ পৰা আৰম্ভ হৈছে। তেতিয়াৰ পৰা আমি মানে একদিন আছিল, এতিয়া আমাৰ চৰকাৰে ক'লে আমাৰ 4 দিন খুৱাব লাগিব। আমি 4 দিনৰ পৰা খুৱাই আছোঁ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে। আমি আগত আপোনাৰ কামাখ্যা পাহাৰতে খুৱাইছোঁ, তাৰপিছত নাহাৰবাৰী দিছে, এতিয়া আমি পাণ্ডু পৰ্টত খুৱাইছোঁ। আমাৰ খোৱা ৰাতিপুৱা আপোনাৰ ফাৰ্ষ্টত চাহ আৰু বিস্কুট, তাৰপিছত পুৰি, হালোৱা আৰু দালি, তাৰপিছত আপোনাৰ দুপৰীয়া হ'ব পনীৰ, কবি, আলু, চব্জি 2টা আৰু দালি, পাপৰ ভাজা, বেগুনি। আজি আমি ইমান গৰমৰ কাৰণে আমি ভাবিছোঁ অলপ আমৰ অলপ চাটনি বনাম। এইকেইটা আমাৰ দুপৰীয়া খোৱা। আৰু পানী এভেইলেবল আছে আমাৰ তাত, পানী কোনো প্ৰব্লেম নাই। পানী আমি বিচলাৰী পানী দি আছোঁ। তাৰপৰা দুপৰীয়াৰ পিছত আপোনাৰ আবেলি আমি আকৌ মিষ্টান্ন আৰু মুড়ি, কালি ফুৰ্তি দিছোঁ, বিস্কুট দিছোঁ। আকৌ ৰাতি দিছোঁ আপোনাৰ চব্জি, ভাত, দালি, পাপৰ ভাজি, পানী। আমাৰ এইটো চলি আছে। আমাৰ এতিয়া এই বছৰ আমাৰ 50 ইয়াৰ চলি আছে। 50 বছৰ আৰম্ভ মানে হৈছে। এই বছৰ 50 বছৰ হ'ল। আমাৰ এই বছৰ ৰাতি আমাৰ মোটামুটি 12টা 1টালৈকে চলে। মানে যিমান টাইম মানুহ থাকে আমাৰ খোৱাৰ অভাৱ নাই। মানে মা কামাখ্যাৰ আশীৰ্বাদত আমাৰ খোৱা যিমান মানুহ আহি আছে ইমান খাই আছে। তো আমি বহুত এইটো কৰি আমি প্ৰত্যেক বছৰ কৰোঁ। এইটো মা কামাখ্যাৰ নামত আমি বহুত সুখী কৰি এইবাৰ আমাৰ 50 বছৰ হ'ল এইবাৰ। নাই চিফ্ট নহয়, আমাৰ মানে পুৱাৰ পৰা কণ্টিনিউ চলি থাকে। ৰাতিও আমাৰ পুৱাতে মানে টি আৰু বিস্কুটৰ পৰা একদম পুৱা নাস্তাৰ পৰা দুপৰীয়া খোৱা আৰু ৰাতি আবেলি নাস্তা আৰু ৰাতি খোৱা একদম গোটেইখিনি আমি মেইনটেনেঞ্চ কৰি যাওঁ। আমি আৰু গৰম পৰিছে এতিয়া ভাবিছোঁ কালি আৰু লেবু পানী কৰিম ভাবিছোঁ, চৰ্বতটো ঠাণ্ডা বৰফ দি কিনে। এইটো আমি মানে যোৱাবাৰো কৰিছোঁ। আমাৰ মানে প্ৰশাসনে আমাক ভাল কৈছে যে এইটো আপোনালোকে বঢ়িয়া বস্তু দিছে, এইটো বস্তু দিলে মানুহ অলপ শান্তি পায়, খাই কিনে শান্তি লাগে। আমাৰ ইয়াৰ পৰাও কৈছে, SDC ছাৰো আহিছিল যোৱাবাৰ, আমাৰ জয়ন্ত মল্ল বড়ো আহিছিল, আমাৰ সৰ্বানন্দ সোণোৱালো আহিছিলে, তাৰপিছত আৰু আপোনাৰ আমাৰ মেগন হৰণীও আহিছিল। ইহঁতে আহি কিনে আমাৰ ইয়াতে বহিছে, খাইছে, প্ৰসাদ খাইছে। ইহঁতে ভাল আমাক কৰিছে আৰু এইবাৰো আহিব কৈছে। এতিয়ালৈ অহা নাই, কিন্তু আহিব, আজি আহিব পাৰে, কালিও আহিব পাৰে।
অসম চৰকাৰৰ পৰা আমি ধন্যবাদ, আমাক ইমান এটা ছাপোৰ্ট দিয়ে যে আমাক চবৰ কাৰণে যে আমিও খুৱাব পাৰোঁ। আমাৰ দোকানদাৰৰ কাৰণেও আমাৰ মানে এটা থাকে যে আমি বছৰৰ এটা আনন্দ, মা কামাখ্যা আমাৰ অসমৰ এটা পবিত্ৰ তীৰ্থস্থান হয়, সেইটো আমি মানে আমিও গৰ্বিত, আমাৰ অসমৰ এটা গৰ্বিত আমি বস্তু যে আমাৰ এটা অল অভাৰ ৱৰ্ল্ডত চিনি পায় যে আমাৰ কামাখ্যা ধাম বুলি অসম গুৱাহাটীতে আছে। সেইকাৰণে আমি ধন্যবাদ। আমি অসমৰ মাটি আমি মানে আমি বিদেশক ইমান উন্নতি কৰিব খোজোঁ যে আমি অসম আমাৰ গৰ্বিত বস্তু এইটোৱে আমাৰ লাগে।